GS মোটিভেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইয়াত কেৱল বিগত বছৰৰ প্ৰশ্ন উত্তৰহে আলোচনা কৰা হয়। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ কেইটামান উল্লেখযোগ্য চন আৰু সেই চনকেইটাৰ লগত জড়িত কেইটামান উল্লেখযোগ্য ঘটনা। 1826 Treaty of Yandebu signed between East India Company and King of Burma, end of Burmese and beginning of British occupation of Assam. 1826 চনত ইয়াণ্ডাবুৰ সন্ধি স্বাক্ষৰিত হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ৰজা বাৰ্মাৰ মাজত। আৰু সেই ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ লগে লগে ব্ৰাহ্মিছসকলৰ ৰাজত্বকাল অন্ত পৰিছিল আৰু আৰম্ভ হৈছিল ব্ৰিটিছৰ ৰাজত্ব এইখন অসমত। ইয়াত অতি ইম্পৰ্টেণ্ট প্ৰশ্ন এটাই যে কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে, আৰু চনটো আপোনালোকে দেখিবলৈ পাইছে 1826 চনত। আৰু প্ৰশ্নটো বেলেগ এটা ধৰণেও সুধিব পাৰে, 1826 চনত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কিং বৰ্মাৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিলে, আৰু সেই চুক্তিখনৰ নাম কি আছিলে? তেতিয়া সেই চুক্তিখনৰ নাম হ'ব ইয়াণ্ডাবু সন্ধি। এই টপিকটোত আপোনালোকে এই দুটা প্ৰশ্ন অতি গুৰুত্বপূৰ্ণভাৱে চাব, আৰু ইয়াণ্ডাবু সন্ধিৰ ওপৰত এটা নহয় এটা প্ৰশ্ন আহে, সেইকাৰণে এই দুটা প্ৰশ্নৰ এনচাৰটো আপোনালোকে ভালকৈ মনত ৰাখিব। 1830 The first freedom fighter of Assam, Pioli Phukan, is hanged. The famous freedom fighter Moniram Dewan is hanged by 1853. প্ৰথম টপিকটোত কৈছে যে অসমৰ ফাৰ্ষ্ট স্বাধীনতা সংগ্ৰামী পিয়লি ফুকনক 1830 চনত ফাঁচি দিয়া হৈছিলে। আৰু দ্বিতীয় টপিকটোত কৈছে 1853 চনত এগৰাকী অতি প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী যাৰ নাম আমি মণিৰাম দেৱান বুলি জানো, অৰ্থাৎ মণিৰাম দেৱানক 1853 চনত ফাঁচি দিয়া হৈছিলে। এই টপিক দুটাত প্ৰশ্ন দুটা অলপ উল্টা পুল্টা হৈ আহিব পাৰে। যদি আপোনালোকক সোধে যে ফাৰ্ষ্ট ফ্ৰীডম ফাইটাৰ কোন আছিলে, তেতিয়া এনচাৰটো হ'ব পিয়লি ফুকন। আৰু যদি আপোনালোকক সোধে যে ফেমাছ ফ্ৰীডম ফাইটাৰ কোন আছিলে, তেতিয়াহ'লে মণিৰাম দেৱান আছিলে। প্ৰশ্নটো বেলেগ প্ৰকাৰেও সুধিব পাৰে যে 1853 চনত এগৰাকী অতি ফেমাছ ফ্ৰীডম ফাইটাৰক ফাঁচি দিয়া হৈছিলে অসমত, সেই ফ্ৰীডম ফাইটাৰজনৰ নাম কি আছিলে? তেতিয়া এনচাৰটো হ'ব মণিৰাম দেৱান। আৰু আপোনালোকক সুধিব পাৰে যে পিয়লি ফুকনক কিমান চনত ফাঁচি দিয়া হৈছিলে, তাৰ এনচাৰটো হ'ব 1830 চনত।